হেল্ল', ৱেলকাম টু মাই নিউ ব্লগ। আজি হৈছে 15 আগষ্ট। সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে ভালে কুশলে থাকক, আমাৰ দেশখন ভাল হৈ থাকক আৰু উন্নতি পথত অগ্ৰসৰ হওক। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লওঁতেই এয়া নিধিকো স্কুল লৈ যাম বুলি ভাবিছোঁ আৰু এয়া চাহ খাইছোঁ, চাহৰ লগতে ৰুটিও খাই লৈছোঁ, যিহেতু ইমান ৰাতিপুৱাই নিধিক আৰু ভাত খুৱাই নিব নোৱাৰোঁ। নিধিকো অকণমান ভয় লাগিছিলে যদিও স্পৰ্টিং এটা পিন্ধাই ল'লোঁ আৰু এতিয়া যিহেতু তাই এনেকুৱা চাৰ্ট নাই আৰু ফ্ৰকবিলাকো অকণমান টান হৈছে, এনেকৈ মানে বুকু এনেকৈ ফালৰ পৰা বুটাম থকা। আৰু ময়ো ওলাইছোঁ, আজি এযোৰ চাদৰ মেখেলাই পিন্ধি লৈছোঁ, অকণমান পতাকাৰ ৰং থকা আৰু সেউজীয়া ৰঙৰ। আজিৰ দিনটো তেনেকুৱা কাপোৰ এযোৰ পিন্ধিবলৈ পালে মনটো ভাল লাগে আৰু মাৰ যিহেতু এনেকুৱা কাপোৰ এযোৰ আছিলেই, সেইকাৰণে এযোৰকে পিন্ধি লৈছোঁ। আৰু এয়া নিধিক অকণমান মায়ে আগবঢ়াই দিবলৈ বুলি লৈছে। দোকানলৈ ওলাই যাওঁতে নিধিলৈ এনেকৈ এটা বেজ আৰু এখন পতাকা আনি দিছিলোঁ, তাই সেইখন লৈ লৈছে আৰু আজি একদম মনটো ফূৰ্তিকৈ ওলাইছে। এতিয়া 6:55 হৈছে আৰু আমি ওলাই আহিছোঁ। তাৰপিছতে এয়া বেটেৰী ৰিক্সাত উঠি ল'লোঁ আৰু বেটেৰী ৰিক্সাৰ যিহেতু কোনো অসুবিধা নাই, তথাপিও নিধিক এবাৰ ভালকৈ ধৰি লৈছোঁ। আকৌ তাই পতাকাখন ল'বলৈও দিগদাৰ হৈছে নহয়, মানে ভালকৈ ল'ব পৰা নাই আৰু সোঁহাতে ল'ম বুলি থাকিলেহে মানে খোপনি এটা থাকে। তাই সেইখন উৰুৱাই উৰুৱাই আহি আছে ধুনীয়াকৈ। আৰু ৰাস্তাত আহোঁতে বৰ ধুনীয়া, আৰু ল'ৰা ছোৱালীবোৰেও ধুনীয়াকৈ সাজপাৰ পিন্ধি আছে আৰু স্কুলৰ টিচাৰসকলেও পিন্ধি আছে। স্কুল আহি পালোঁ, পতাকাখন প্ৰথমতে যিহেতু বান্ধিব লাগে সেইখনতো অকণমান কাম কৰিলোঁ। প্ৰতিভা বাইদেউ, মই, মোজামিল ছাৰ, এনেকৈ আমি কেইজনে আৰু তাৰপিছতে সময় যিহেতু হোৱা নাই, অকণমান সময় এনেকৈ ৰাখিছে। আজিৰ দিনটোত যিহেতু অকণমান ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কমে, সেইকাৰণে যিকেইজন ছাত্ৰ ছাত্ৰী আহিছে সময়মতে উপস্থিত হৈছে আৰু প্ৰেছিডেণ্ট আহিছে, তেওঁৰে সৈতে আমি গোটেই অনুষ্ঠানটো আগবঢ়াই নিম বুলি ভাবিলোঁ। আৰু সময়ৰ লগে লগে যিহেতু পতাকাখন উত্তোলন কৰা এটা নিৰ্দিষ্ট সময়ো থাকে, আৰু ছাৰ বাইদেউতো আমি সকলোবোৰ আহিছোঁৱেই বাৰু। নিধি আহিছে, নিবিৰ আহিছে, এনেকৈ আৰু ল'ৰা ছোৱালীবিলাকে আকৌ খেলি মেলি কৰে নহয়, মাজতে আকৌ সিহঁতকো চাই দিব লগা হয়, যিহেতু LP ল'ৰা ছোৱালীখিনিক অকণমান আৰু শাৰী পতাই দিলে ভাল লাগে। এটা নিৰ্দিষ্ট শাৰীত থাকিলে দেখিও ভাল লাগে। আজাদী কি ये अमर कहानी, तिरंगे को सलाम है ये हमारा ईमान, तिरंगे को सलाम। আৰু একেবাৰে 7:30 বজাত এয়া হেড ছাৰে ফ্লেগ হোষ্টিঙৰ কাৰণে আহিছে। যিহেতু আমিয়ে পতাকাখন বান্ধিছিলোঁ, অকণমান সময় এয়া কোনো ধৰণৰ ভুল যাতে নহয় তাৰে প্ৰাৰ্থনা কৰি লৈছোঁ আমি, মোজামিল ছাৰে মই। একো বাৰু ভুল হোৱা নাই, যিমান পাৰোঁ শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আগতে সাহস হিচাপে প্ৰতিভা বাইদেউ আছিলে, তেওঁ যিহেতু আগতে কৰি পোৱাৰ এক্সপেৰিয়েঞ্চ আছে, তথাপিও আমি অকণমান সাহস দিলোঁ বুলি ভাবিছোঁ আৰু আমি তেওঁক।
माता की भारत माता की भारत माता की স্কুলৰ পৰা আহিলোগৈ 8:10 মান হৈছে 15 মানেই হৈছে আৰু আহিলোঁ একদম ওলাই মেলি গ'লোঁ অকণমান সময়ৰ কাৰণেও আজিৰ দিনটোৰ কাৰণে ৰেডি হৈ ভাল লাগে বাৰু সেয়াই কোনো ধৰণৰ নভবাকৈ এনেকৈ ওলাই গৈছোঁ চাদৰ মেখেলা মানে পিন্ধিম বুলি ভবা নাছিলোঁ কিন্তু কালি ৰাতি মায়ে ক'লে যে এযোৰ সেউজীয়া ৰঙৰ এনেকুৱা চাদৰ মেখেলা আছে সেইকাৰণে পিন্ধি গ'লোঁ আৰু এয়া নিধিয়েও বহুত যাবলৈ মন কৰিছিলে জয় হিন্দ চামকৈ এনেকৈ তাইও ভাল পালে আৰু একো দিগদাৰী হোৱা নাই বাৰু তাইকো লৈ গ'লোঁ যিহেতু আহি পালোঁৱেই আৰু